নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি আমি নগাঁৱত অৱস্থিত মাদাৰ অল্ড এজ হোমত আহিছোঁ আৰু আজি আমি ইয়াত আইতাসকলৰ লগত কিছু কথা পাতিম। তেওঁলোক কেনেকৈ থাকে, গা আছে ঠিকে আছেনে নাই। আহি মানে মই যিটো এটা পৰিৱেশ দেখিলোঁ মোৰ নিজৰে অলপ বেয়া লাগিছে। মানে যোনে আহিছে লগৰ এটা তাহাঁতে বুজিব পাৰিব মানে কি হৈছে বস্তুখিনি। মই ভিতৰৰ সকলোখিনি দেখাম, আইতাসকলকো মই দেখাম আপোনালোকক। গতিকে আহকচোন মই ভিতৰলৈ সোমাই যাওঁ। গতিকে মই ভিতৰলৈ সোমাই যাম এতিয়া। এইটো লগত আছে ঋষিকেশ বৰা, কি হৈছে আমাৰ লগত। ই ক'ব মানে ভিতৰৰ যিখিনি দৃশ্য মানে এজনী আইতাৰ অলপ ভৰিখন ভাগিছে, আজি 10 দিনমান হৈছে চাগে। দেখিবলৈ বেয়া লাগিলে, বিচনাত পৰি আছে। মানে আমি বেয়া লাগিছে মানে কি হৈছে, অলপ আৱেগিক হৈছোঁ। গতিকে তুমি কৈ দিয়া কি দেখিলা ভিতৰত? আইতাসকলৰ লগত মানে অলপ কথা বতৰা পাতিলোঁ, পাতি মানে অলপ আৱেগিক হৈ গৈছোঁ। মানে কি ক'ম আৰু চবৰে নিজৰ নিজৰ কাহিনী বেলেগ বেলেগ। ইয়াত মানে আমি যিখিনি আইতাৰ লগত কথা পাতিলোঁ, তেওঁলোক কিছুমান আইতা আছে আপোনাৰ কলিয়াবৰৰ আছে, নগাঁৱৰ বেবেজীয়াৰো আছে, তেনেকৈ আছে আৰু যোৰহাটৰ আছে। গোটেইখিনি কথা কৈছোঁ। মই আইতাসকলকো দেখাম গোটেইখিনি। আপোনালোকে ভিতৰতে থাকক আৰু গোটেইখিনি উপভোগ কৰক। মই ভিতৰলৈ সোমাইছোঁ আৰু মেইন কথাটো হ'ল আইতাসকলৰ লগত কথা পাতি ইমানেই ভাল লাগিছে নহয়, মানে যিটো ফিল আমি এতিয়ালৈকে পোৱা নাই। ঘৰততো নাই তেনেকৈ আইতা, আমি মা পাপা মই দাদা তেনেকৈ থাকোঁ। ইহঁতৰ তেনেকৈ আছে যদিও ইমান যিখিনি গোটেইখিনি আইতাৰ লগত কথা চথা পাতিছোঁ, যি এটা ভাল লাগিছে নাই সেইটো কিন্তু মই বুজাব পৰা নাই। গতিকে মই আৰু আইতাসকলক চিনাকি কৰাই দিম। মই এজনী আইতাৰ ওচৰলৈ গৈ আছোঁ, আপোনালোকৰ চাই থাকক ভিডিঅ'টো। ৰাইজৰ কাৰণে নাম এফাকি গাওঁ। হয়, প্ৰাৰ্থনা থাকে। অঁ প্ৰাৰ্থনাকে কৰক। হয়, প্ৰাৰ্থনা শ্ৰীমন্ত হৰি ভকতৰ জানা যেন তাহান্ত বিনাহি নাহি 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 আমাৰ যেনে আইতাৰ ঘৰ ক'ত বুলি কৈছিলে? মোৰ ঘৰ যোৰহাট ৰিহাবাৰী। যোৰহাট ৰিহাবাৰী। হয়। আচ্ছা আচ্ছা। আপোনাৰ এনেই পৰিয়ালৰ কোন কোন আছে? পৰিয়ালৰ মোৰ খুৰা আছে, খুৰী আছে, আচ্ছা আচ্ছা। দাদা ভণ্টিহঁত আছে। আচ্ছা, আজি আমাক কেনেকুৱা লাগিছে গোটেইখিনিক লগ পাই? আমি গোটেইখিনি আহিছোঁ। আমি আপোনাৰ কোনো কলেজৰ ফালৰ পৰা অহা নাই, আমি সমূহীয়াভাৱে মানে এটা ভাবিছিলোঁ আজি এদিন যাম আইতাসকলৰ ওচৰত কথা পাতিম, সেই হিচাপে আমি আজি আহিছোঁ। এনেই আপোনাৰ অনুভৱটো কেনেকুৱা? মানে আমি গোটেইখিনি আহিছোঁ আজি, ভাল লাগিছেনে? ভাল লাগিছে। ভাল লাগিছে ন? এইটো পৰিৱেশ আজি ভাল লাগিছে। আচ্ছা আচ্ছা। লগৰখিনিয়ে পাতি আছে আইতাৰ লগত। আইতাৰ নামটো কি? সুমিত্ৰা সুমিত ৰয়, সুমিত্ৰা চেত্ৰী, নেপালী ছৌ। মানে মই নেপালী ভাষাটো বহুত ভাল পাওঁ, সেইকাৰণে মই মানে ক'বলৈ চেষ্টা কৰি থাকোঁ, ভালকৈ নোৱাৰোঁ, চেষ্টা কৰোঁ আৰু যিমানখিনি পাৰোঁ। হা খায়ো খায়ো ৰাম ৰাজ ছৌ। নাই নাই নাই, একো নহয়, দাঁত ওলাবগৈ আৰু ন। এসময়ত আমাৰো ওলাবগৈ, হয় নহয় আইতা? এসময়ত আমাৰো দাঁত ওলাবগৈ যেতিয়া আমি বুঢ়া হ'ম। একো নহয়। আইতা কি কি কৰি ভাল পায়? কি কি কৰি ভাল পায় কওকচোন? মই আৰু কি কৰিম আৰু নামঘৰত যাওঁ আৰু নেপালী গান শুনেনে নাই? ক'ত শুনিম নেপালী কোনে গাব? আচ্ছা নাগাওঁ নহয় ইয়াত, নাজানোও মই সঁচাই। মই সৰুৰ পৰা মা দেউতা ঢুকালে, আচ্ছা। মই শিক্ষাও নাই, সেইকাৰণে নাজানো আৰু। মই বুজিছে অসমতে ডাঙৰ হ'লোঁ। অসমতে ডাঙৰ হৈছে? অঁ, সেইকাৰণে মই বেছি অসমীয়াই মোৰ বেছি। অসম কাছৰি ছৌ। আইতা লংকাৰ গম পোৱা নাই? আইতা লংকাৰ নেকি? অঁ, লংকা। মই লংকাৰ এইটো সেইফালে আছে, বামুণ গাঁও চিনি পায়? বামুণ গাঁও গৈয়ে থাকোঁ। অঁ, সেইফালে। আচ্ছা, এয়া আমাৰ তেন্তে লংকাৰ ৰাইজসকলে চাওক, এয়া আমাৰ লংকাৰ আইতা। কিন্তু আইতাৰ নামটো কি কৈছিলে? সুমিত্ৰা চেত্ৰী। সুমিত্ৰা চেত্ৰী। আইতা লগ পাই যে আমাক গোটেইখিনি লগ পাই আপোনাৰ কেনেকুৱা অনুভৱ? মানে ভাল লাগিছেনে? বহুত ভাল লাগিছে। আপুনি কিন্তু বিৰাট মৰমীয়া লাগিছে দেই আইতা। মই দুখ কৰি আছিলোঁ। আমি আহি থাকিম। আমি আজি আহিছোঁ নহয়, আমি যিমান পাৰোঁ আকৌ আহিম আপোনালোকৰ কিয় কথা পাতিম। জানা কি ক'ব আমাৰ গতি মতি, আমাৰ কি অৱস্থা হ'ব, কি কৰিব ভগৱানে, এইগিলাই দুখ আৰু কি দুখ আছে। এনেই আপোনাৰ গাটোতো ঠিকে আছে? অঁ, ভালে আছে। নামঘৰত যায়? হয়, তাকে লগত কৈ আছে। নাম গায়? তেন্তে নাম গাই দিয়ক আকৌ। নাম নাজানো মই, লোকে গালেহে জানো। আচ্ছা আচ্ছা। কালি নাম গালে নে নাই? কালি নাম গালে নে? হা? কালি কাতি বিহু নাম গালে নে নাই? কালি অঁ। নাই।
নাগালে নাই এটা গাঁও লগত যাব পাৰোঁ মানে আইতাই কৈছে তেওঁ নাম গাবলৈ নামঘৰত যায় মানে ভালকৈ নাজানে চাপৰি তাপৰি বজায় চাপৰিটো বজাওঁ আৰু নাই নাই ঠিকে আছে আপুনি চাপৰিটো বজাব লাগে তাকে কোনোবাই তুমি কয় আমাৰ নাজনী কয় নাম গাম যাব নাজানো একো নাজানো যায়নো কি কৰ মই বোলো কি যায় কিনে ভগৱানটো মোক কোৱা নাই নহয় সেইটো হয় বাৰু নাহিবি বুলি মই আৰু আগলৈ আহিছোঁ এইটো আছে লগৰ নিতুল ই ক'ব কেনেকুৱা লাগিছে আজি অনুভৱ আইতাসকলৰ ওচৰত আহি ভাল লাগিছে এখেতৰে প্ৰচেষ্টাটো প্ৰথম আচ্ছা প্ৰথম কথাটো হ'ল এখেতৰে প্ৰচেষ্টা কিন্তু দেই এখেতৰ কাৰণে আজি সকলোখিনি সম্ভৱ হৈ পৰিছে কাৰণ আমি প্লেন কৰিছিলোঁ কিন্তু এই প্ৰচেষ্টা সকলোখিনি সম্ভৱ কিন্তু এখেতেই কৰিছে গতিকে নিতুলক বহুত বহুত ধন্যবাদ আজি তোমাৰ বাবে আজি আমি আশ্ৰমত আহিব পাৰিছোঁ আৰু এইটো আছে কৌস্তৱ গগৈ লগৰে হয় গোটেইকেইটা আমি লগৰ আৰু এইফালে আমাৰ আছে পঞ্চী বিস্কুট দিছা নেকি তাইও আহিছে আমাৰ লগত আজি আইতাৰ লগত কথা পাতি আছে আমি আৰু এইফালে দেখাম মহন্ত দা এবাৰ ৰাইজক কিবা এটা কৈ দিয়া কেনেকুৱা লাগিছে আজি ইয়াত আহি পেলাই আহি যথেষ্ট ভাল লাগিছে আইতাসকলৰ মনৰ মনোভাৱ বুজি পালোঁ আৰু মানে আইতাসকলে ইয়াত থাকি পেলাই নিজৰ ঘৰখনৰ কথা পাহৰি যোৱা যেনে অনুভৱ হৈছে আৰু ইমান ধুনীয়াকৈ হাঁহি মাতি সকলো কথা আমাৰ আগত ব্যক্ত কৰিছে যথেষ্ট ভাল লাগিছে ইয়াতে এগৰাকী আইতা যোৰহাটৰ আছে আইতা সেই যোৰহাটৰ মানুহৰ কথা কৈছে যোৰহাটৰ ইতিহাসৰ কথা কৈছে যোৰহাটখন কেনেকৈ হ'ল ভাল লাগিছে যথেষ্ট ভাল লাগিছে এই অৱস্থাটো যে আইতাহঁতৰ মানে মানসিক যিটো স্থিতি যথেষ্ট সবল হৈ আছে ভাল লাগিছে সেইকাৰণে গতিকে ৰাইজ আজি আমি আহিছোঁ কাইলৈ আপোনালোক আহিব বুলি মই কিন্তু আশাবাদী ভাল লাগিব আপোনালোকো আহক আমি যেনেকৈ পাৰোঁ আমি আজি আহিছোঁ আমি সদায় আকৌ আহিব চেষ্টা কৰিম কিন্তু মই আগত আৰু দেখাই আছোঁ সকলোকে আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম এনেই হেমি শৰ্মা হয় আপুনি শৰ্মা হয় ন শৰ্মা বৰঠাকুৰ আচ্ছা আচ্ছা দেউতা ঢুকোৱাৰ পিছত এই কংগ্ৰেছৰ কাৰণে মায়ে শৰ্মাকে লিখিবলৈ ক'লে তেতিয়া মানে অলপ সুবিধা পাব আচ্ছা আচ্ছা আৰু আইতাৰ লগত কথা পাতি মই আইতা কিন্তু চাইক'লজিত মেজৰ লৈ পেলাই পাছ কৰা লগতে সকলোতকৈ ভাল কথাটো হৈছে তেওঁ আমাৰ বৰদোৱাত যিহেতু মই বৰদোৱাত বহুত দিন থাকোঁ মোৰ মামাৰ ঘৰ তাত আৰু বৰদোৱাত তেওঁ যোনখন গাৰ্লছ স্কুল আছে তাতে কিন্তু তেওঁ হেডমাষ্টাৰ আছিলে আইতা কিমান চনত তাত চাকৰি জইন কৰিছিলে মই যেতিয়া ইউনিভাৰ্চিটি পঢ়াৰ পিছতেই কৰিছোঁ অঁ ইউনিভাৰ্চিটি পঢ়াৰ পিছতে ন আকৌ আহি পেলাই নগাঁও কলেজত ক্লাছ কৰোঁ আচ্ছা আচ্ছা আপুনি ইউনিভাৰ্চিটি মানে কোন গুৱাহাটী ইউনিভাৰ্চিটি আচ্ছা আচ্ছা আৰু আপোনাৰ তাৰ পৰা আকৌ নি পেলাই কি কৰিলে জানা হয় কলেজৰ পৰা গাৰ্লছ কলেজত সোমাই দিলে গাৰ্লছ কলেজত সোমাই দিলে নগাঁও গাৰ্লছত নগাঁও গাৰ্লছত প্ৰিন্সিপাল ছাৰ যে মানে কলেজতো আছিলে তেখেতে ইয়াতে হেৰি পিন্ধে আগৰ যে মানে পিন্ধে টুপি বনাই পেলাই যে পিন্ধে তেনেকুৱা আমি আৰু আশা কৰা নাছিলোঁ আমি যে ফ্ৰীকৈ থাকিম ওচৰত কেণ্টিন টেণ্টিন আছে এইফালৰ পৰা ছাৰে কিন্তু যথেষ্ট এনকাৰেজ কৰে মানে আপুনি বি এ নগাঁও কলেজত কৰিছে তাৰপিছত এম এ গাৰ্লছ কলেজত নহয় বি এ গাৰ্লছ কলেজত অঁ বি এ গাৰ্লছত কৰিছে আৰু এইচ এছ নগাঁও কলেজ কলেজত মানে মই ইউনিভাৰ্চিটি পঢ়াৰ পৰাহে কৰি আছোঁ তাত অঁ আচ্ছা আচ্ছা অঁ ছেকেণ্ডেৰী পঢ়ি মানে প্ৰি ইউনিভাৰ্চিটি তেতিয়া হায়াৰ ছেকেণ্ডেৰী আমাৰ হোৱা নাই প্ৰি ইউনিভাৰ্চিটি পঢ়ি আৰু এই কলেজৰ ক'ৰবাত গৈ পেলাই ভাল ষ্টুডেণ্ট আছে সিহঁতক পঢ়াওঁ ক'ৰবালৈ যাওঁ লিখোঁ ছাৰসকলে মানে লিখাটো খুব লাইক কৰিছিল আইতাই কিন্তু টিউশ্যনো পঢ়াইছিল দেই বৰদোৱাতে আছিল তেখেত বৰদোৱাতে বহুত ষ্টুডেণ্টক পঢ়াইছে কৰিছে গতিকে বৰদোৱা যিখিনি ৰাইজে চাই আছে আইতাক চাই লওক তেওঁৰ নামটো কি কৈছিলে এবাৰ হেমি শৰ্মা হেমি শৰ্মা মাতো ৰে মাতাত নামটোহে মাতাত। মোৰ কলেজৰ নাম হ'ল হেমি আগৰ যে প্ৰভা পুৰণা শৰ্মা। নামবিলাক দি দিয়ে নহয় অঁ হয় হয় প্ৰভা শৰ্মা বৰঠাকুৰ একেবাৰে আইতাই কিন্তু গল্প কবিতা সেইবোৰ কিন্তু লিখে কিন্তু এতিয়া তেওঁ সেই পৰিৱেশটো পোৱা নাই লিখিব পৰাকৈ কিন্তু চৰ্চা চলাই গৈছিলে কম্পিটিশ্যন কলেজত কলেজৰ কম্পিটিশ্যনো কৰিছে ন আপুনি ভাল কৰিছোঁ আচ্ছা আচ্ছা স্পৰ্টছত NCC অঁ আৰু তাৰ লগতে চবতকৈ মানে ইম্পৰ্টেণ্ট কথাটো হৈছে তেওঁ NCC বেষ্ট ষ্টুডেণ্ট আছিল কিন্তু আমি যে বাহিৰলৈ যাওঁ হয় আহোঁতে বেষ্টটোত লৈ আহোঁ আচ্ছা আচ্ছা নাই ভাল লাগিছে আইতাক লগ পাই আইতাৰ পৰা বহুতখিনি কথা শিকিলোঁ আইতাই মোৰ জীৱন বাটত মই কেনেকৈ আগবাঢ়ি যাব লাগিব সকলোখিনি আইতাই মোক বুজাই দিলে আজি বহুত ভাল লাগিছে আগলৈ যাবা হয় চকুকেইটা সৰি হৈ গৈছে এতিয়া নাই নাই চকু আৰু আইতাৰ এটা ইচ্ছা আছে
তেওঁ বৰদোৱাখন বহুত দিনত দেখা নাই। বৰদোৱাতে যিহেতু তেওঁ চাকৰি কৰিছিল, মই আইতাক কথা দিছোঁ মই যদি কেতিয়াবা পাৰোঁ মই আইতাসকলক বৰদোৱা এখন দেখাম। আগতীয়াকৈ জনাবা। মই নিশ্চয় জনাম, ঠিক আছে। মই ইয়াত কথা পাতিম বাৰু। কেতিয়াবা যদি মই আহোঁ মই আপোনালোকক বৰদোৱাখন দেখাম। তাত আৰু কি কয় হেডমাষ্টৰণী বাইদেউ তাৰপিছত আকৌ চকীদাৰণী আছিলে, চকীদাৰণী এজনী আছিলে, তাই বোলে গা পা ধুই কৰি লৈ পেলাই আকৌ নামঘৰত মানে হেৰি তামোল চালি কাটি দিব লাগে। হয়, মইতো আৰু তামোল চালিকে চাহ তাহ ইয়াতে খাই বৈ গৈছোৱে, তাত প্ৰত্যেক ক্ষেত্ৰতে গা ধুব লাগে। অঁ বৰদোৱা তিৰা মানুহ হ'ল বুলি গা চা ধুইছোঁ। বাইদেউ আকৌ সেই মোৰ ইস্ত্ৰি কৰা কাপোৰযোৰ নি পেলাই দুৱাৰৰ খিৰিকী মুখত হয় তেনেকৈ থৈ দিয়ে। বাইদেউ আপুনি দেখাত মৰম কৰে, কিন্তু আপুনি ইমান হিংসা কৰিছে কিয়? হৈ থাকিব কি আছিল বাইদেউ মানে সেই কলিয়াবৰৰ ন? এনেই আপোনাৰ আচল ঘৰ ক'ত আছিলে? অঁ কলিয়াবৰত ন? অঁ কলিয়াবৰত বাৰু মোৰ জেঠাই দুজনী বিয়া দিছে তাত বাৰু। এনেই মোৰ ঘৰ নসত্ৰ। অঁ ৰাইডিঙীয়া নসত্ৰ ন আপোনাৰ? ৰাইডিঙীয়ালৈ আগতে যাব লাগে। মই যেতিয়া বৰদোৱাত কৰিছিলোঁ, বৰদোৱাত ৰাইডিঙীয়া বৰদোৱাত বৰদোৱাৰ ওচৰে পাজৰে বাৰু। নসত্ৰ মই গৈছোঁ বাৰু। যে আচ্ছা আচ্ছা। চবৰ তাতে চাহ তাহ খাবলৈ নিয়ে, কিবা নিয়ে। তেতিয়াতো আৰু ডাঙৰ বাইদেউ নাই, এতিয়া এৰিয়ে দিছোঁ লিখিবলৈ পঢ়িবলৈ। ইয়াতোতো নাই, নাই। ক'লোঁ নহয় তোমাক, নাই হয় বাৰু। ট্ৰেইনটো দাঙিব নোৱাৰি। তথাপিও যিটো চৰ্চা চলাই গৈছিলে সেইটো চলাই নিব সদায়। সেইখিনি জীৱনটোত সেইখিনি থাকিব বুলিহে মই আগবাঢ়ি আহিছোঁ। আচ্ছা আচ্ছা। কাৰোবাৰ খাব, কোনোবাই মোক চৰ্চা কৰিব, কিবা কৰিব, কিন্তু নাথিং এলছ। মই এইবিলাক হ'লে ভয়ে নকৰোঁ। কিমান ধুনীয়াকৈ এখন এখন বিচনা শাৰী শাৰীকৈ পূৰা ইফালে আছে বিচনা, ইফালে আছে। আইতা কিবা লাগিব নেকি? এয়া দুজনী আমাৰ লগত বালিকা আহিছে। এজনীৰ নাম পঞ্চী হাজৰিকা, এজনীৰ নাম পঞ্চী শইকীয়া, ফাৰ্ণাছ শইকীয়া। পঞ্চী বৰা আৰু ইফালে ফাৰ্ণাছ ভূঞা। কেনেকুৱা লাগিলে? আমিতো যিখিনি পাৰোঁ আমাৰ আৱেগ অনুভূতি সকলোকে শ্বেয়াৰ কৰিলোঁ, গোটেইকেইটাই ক'লে। এতিয়া তাহাঁতে ক'ব, তাহাঁতেও বহুত কথা পাতিলে। কোৱা। ভালেই লাগিছে আহি পেলাই। আৰু মানে ইয়াত আহি পেলাই মানুহৰ লাইফবোৰ কেনেকুৱা হয়, চবৰে লাইফৰ পাৰ্চপেক্টিভ বেলেগ, চিটুৱেশ্যনবিলাক সেইবিলাক জানিব পাৰিলোঁ। তো ইটছ কাইণ্ড অফ এ লাইফ লেচন আৰু। সঁচা কথা। আৰু তোমাৰ মতে কি মানে তুমি কি পালা আইতাহঁতৰ লগত কথা পাতি? কিবাটো এটা মেছেজ এটাতো পালা। কেনেকুৱা ধৰণৰ মেছেজ পালা সেইটো কোৱা। মানে ভাল লাগিছে তোমাৰ একো নাৰ্ভাছ নহ'বা, কৈ দিয়া। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছে আইতাহঁতৰ, গম পাইছোঁ তেওঁলোকৰ জীৱন কাহিনী কৈছে। তাৰপিছত আইতাহঁতক আমি সাহস দিছোঁ, আশীৰ্বাদ কৰিব কৈছোঁ আমাক। আমি নিশ্চয়কৈ ইয়াত আহিছোঁ আমি আইতাসকলক সাহস দিবলৈ, কিন্তু যাতে তেওঁলোকে সদায় ইয়াতে থাকে। এই সাহসটোৰ পৰা যাতে বেছিকৈ আমাৰ এই ঋতুৰাজ ই সাহস ভালকৈ দিছে। কিন্তু নতুন এটা অভিজ্ঞতা। আৰু সঁচাকৈ মই এটা কথাই ক'ব বিচাৰোঁ, কোনো যাতে সন্তানে নিজৰ মাক দেউতাকক এনেকুৱাকৈ এৰি থৈ নাযাওঁহি। আৰু ইয়ালৈ আহিলে সেই মানসিকতাটো, সেই মনোবৃত্তিটো সম্পূৰ্ণৰূপে সলনি হ'ব। আৰু মই ভাবোঁ আমাৰ সমাজৰ উঠি অহা প্ৰজন্মটোৱে, আমাৰ নিচিনা প্ৰজন্মটোৱে বৃদ্ধাশ্ৰমলৈ এনেকৈ আহিব লাগে। ইয়াত তেওঁলোকৰ দুখ, যিবোৰ কষ্ট পাই আহিছে সেইবোৰ শুনিব লাগে, যাতে এই ঘটনাবোৰৰ পুনৰাবৃত্তি নহয়। তাৰ কাৰণে আমি যুৱচামটোৱে প্ৰচেষ্টা হাতত ল'ব লাগে। আৰু সেই প্ৰচেষ্টা প্ৰকৃতাৰ্থত কাৰ্যকৰী হোৱাকৈ চৰকাৰৰ ওচৰৰ যিমানবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ হিতাধিকাৰী হিচাপে এই লোকসকলক আওতালৈ আনিব লাগে। তথা আমাৰ আশ্ৰমৰ কৰ্তৃপক্ষও যথেষ্ট কষ্ট কৰি আছে আশ্ৰমখন জীয়াই ৰাখিবলৈ। গতিকে তেওঁলোকলৈও শতকোটি প্ৰণাম আৰু ধন্যবাদ। সঁচাকৈ সমাজ সেৱাৰ ই এক উত্তম মাধ্যম। আৰু এই মাধ্যমে আমাৰ যুৱচাম তথা সমাজক সঁচাকৈ অনুপ্ৰাণিত কৰিব। গতিকে মই সকলোকে আহ্বান জনাওঁ যে তেওঁলোকৰ জন্মদিন হওক বা শুভ কামত এই মানুহখিনিৰ লগত যিখিনি দুখত জৰ্জৰিত হৈ আছে তেওঁলোকৰ সুখখিনি আহি অকণমান বিতৰিত কৰক, সিঁচৰিত কৰক, অকণমান শ্বেয়াৰ কৰক। হয়তো কাৰোবাৰ জীৱনত একুৰা মিঠা হাঁহি আনি আপুনিও জীৱনটোলৈ অন্তত সুখী হ'ব। আৰু তাত ইয়াতকৈ ডাঙৰ আশীৰ্বাদ একো হ'ব নোৱাৰে। গতিকে মই সকলোকে আহ্বান জনাওঁ, আহক সকলো আহি নিজৰ সুখৰ লগতে এওঁলোককো অকণমান সুখৰ ভাগিদাৰ কৰি দিয়ক। ধন্যবাদ। নিশ্চয়কৈ বহুত ভাল কথা কৈছে বন্ধু ঋতুৰাজ।
ঋতুৰাজ ডাঙৰীয়াই কিয়নো এনেকুৱা ঘটনা যাতে বৃদ্ধাশ্ৰমত আইতাসকলক যাতে ৰাখিবলগীয়া হয় তেনেকুৱা অভিভাৱক মানে কি যি ল'ৰা ছোৱালী আছে তেওঁলোকে নিজৰ মাক দেউতাকক সদায় ভালকৈ চোৱা চিতা কৰক এইবোৰৰ পৰা বিৰতকে যাতে এনেকুৱা ঘটনা নহওক যাতে বৃদ্ধাশ্ৰমত থাকিব লাগে সেইসকলৰ মাক দেউতাক কাৰণ কিয়নো আমি নিজে এতিয়া আমি নিজৰ মা দেউতা আছে মা দেউতাক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগে এতিয়া তেওঁলোকে আমাক পোহপাল দি আছে আমি এসময়তো আমি তেওঁলোকক দিব লাগিব সেই হিচাপে যাতে ইয়াৰ কৰ্তৃপক্ষ কিন্তু বহুত ধুনীয়াকৈ তেওঁলোকৰ কাটুৰে সকলোখিনি কৰি দিয়ে যিখিনি লাগে খোৱা বোৱা যোগাৰ সময়মতে সকলোখিনি কৰি আছে আমি যি দেখিলোঁ আজি আহি পেলাই সকলোখিনি সময়মতে হয় আৰু এইফালে আমাৰ গোটেই লগৰকেইটাই লাগি আছে দিয়া কাৰণ মই দেখাই দি আছোঁ এই ল'ৰাটোৱে অথনি কান্দি আছিলে যিটো তাৰ যিটো মনত এটা সপোন আছিলে এদিন বৃদ্ধাশ্ৰমত আহিব আইতাসকলক কিবা এটা খোৱা বোৱা কৰিব সেইটোকে তাৰ চকুকেইটাতে আপুনি দেখিব পাৰে ল'ৰাটো আজি কিমান আৱেগিক একো নাই তুমি গম পাইছোঁ তুমি ভিডিঅ'ত কৰিব ক'বৰ কাৰণে তুমি লাজ কৰিছা একো নাই আমিও আজি আৱেগিক হৈছোঁ সঁচা কথা ক'বলৈ দেখিছে ইয়াৰ চকুকেইটা চাব কিমান আৱেগিক হয়নে নহয় ঋতু আজি আশ্ৰমত আহি পেলাই কাৰণ তাৰ এটা সপোন আছিলে এই বৃদ্ধাশ্ৰমত আহি আইতাসকলৰ কথা বতৰা পাতিব কষ্ট ই আজি আৱেগিক হৈছে নাই কিমান আৱেগিক চাওক তাৰ চকুতে প্ৰমাণ দিয়ে কিন্তু চাওক ৰাইজ এইফালে আমাৰ কৌস্তৱ বগামূলাটো অলপ আৱেগিক হৈছে চশমাটো খুলি দিয়া অলপ তেতিয়াহে দেখিব দেখিছে কিমান আৱেগিক আৰু তোমাৰ অনুভৱটো আচ্ছা মই তোমাক এতিয়া সুধিব পাৰোঁ মানে আমিতো ইয়াত আহিলোঁ তুমি কি দেখিলা ৰাইজক কৈ দিয়া আমি ইয়াত আজি খুব ভাল লাগিলে আমি আৰু মই মানে বহুত ভাল লাগিছে তাৰমানে মোৰ চব লগৰ আহি পেলাই ইমান সহায় কৰিছে এই শুভ কামটোত আৰু মানে আজি আমি আইতাহঁতৰ লগত কথা পাতিলোঁ সুধিলোঁ কেনেকৈ থাকে কি কথা আজি বহুত কথা পাতিলোঁ আমি এয়া বহুত ভাল লাগিছে মানে শব্দৰে মানে বুজাব নোৱাৰিম তাৰমানে সেইটোৱে ৰাইজ শব্দৰে আমি বুজাব পৰা নাই আপোনালোকে আহিব তেতিয়া আপোনালোকে নিজে আমি যোনটো আজি বস্তু অনুভৱ কৰি আছোঁ সেইখিনি কিন্তু আপোনালোকে অনুভৱ কৰিব গতিকে আহিব ৰাইজ নগাঁৱত অৱস্থিত মই আপোনালোকৰ লোকেশ্যনটো দি দিম ক'ত আছে গতিকে আৰু আগত আইতাহঁতে খাবলৈ ধৰিছে মই সেয়াও দেখাই আছোঁ আইতাবিলাক খাই আছে আইতা কেনেকুৱা হৈছে ভাল লাগিছে খাই ইফালে এয়া দেখিছে আইতা ভাল হৈছেনে ভাল লাগিছে খাওক এয়া আমাৰ বৃদ্ধ কুকুৰ তাকো খাবলৈ দিছোঁ দিবা দেই দেই খাই আছে ডিষ্টাৰ্ব আৰে বৃদ্ধ কুকুৰকো খাবলৈ দিছোঁ কি কথা এবাৰ আকৌ আহিলে আপোনাৰ বিহু নচন আহিছোঁ দিয়ক বাই 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 আজি যি এটা অনুষ্ঠান আমি বৃদ্ধাশ্ৰমত আহিছিলোঁ আমাৰ এটা সৰু প্ৰয়াস অলপমান গতিকে আজি সকলোখিনি সম্পূৰ্ণ হ'ল এইকেইটা সকলোকেইটা আমি যাবলৈ ওলাইছোঁ এতিয়া যামগৈ আৰু যিখিনি পাৰোঁ দেখালোঁ আইতাহঁতকো সকলোখিনি আইতাহঁতে কেনেকৈ থাকে কি কৰে আৰু মানে থাকি যিখিনি এটা ভাল লাগিল নহয় তেওঁলোকৰ লগত সময়খিনি যিখিনি আজি ৰোমন্থন কৰিলোঁ সঁচাকৈ মানে মোৰ বেছিকৈ ভাল লাগিছে এগৰাকী এতিয়া যিখিনি জীৱনক লৈ পেলাই মোক উৎসাহিত দিলে কেনেকৈ কি কৰিব লাগে তেওঁৰ পৰা মই বহুতখিনি শিকিলোঁ আৰু সেই হিচাপে তেওঁ কিন্তু বহুত শিক্ষিতও হয় গতিকে আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেন্তে আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ